আপোনালোকে আহিব অহা বছৰ এইবাৰ আহিব পাৰিলোঁ বন্ধু বান্ধৱীসকল আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি বিহু চাবলৈ আহিছোঁ এতিয়া আৰম্ভ হ'ব আৰু এতিয়া উদ্বোধনী অনুষ্ঠান আৰু বিচাৰকৰ চিনাকি পৰ্ব আছে আমাৰ লগতে আপোনালোকে চাই থাকক এতিয়া বলক আমি যাম মেইন মঞ্চত মানে বহিমগৈ আৰু তাতে সন্মানিত অসম গৌৰৱৰ উপাধিৰে সন্মানিত আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অকণমান আগতে আপোনালোকে মঞ্চত সেইজন শিল্পীক পাইছে সদস্যা মই তেখেতসকলক গায়ত্ৰী ডেকা বাইদেউ মই আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ ৰঞ্জিতা মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আমি বহুত কথা পাতিম ঢেৰ কথা পাতিম ফূৰ্তি কৰিম লোকশিল্পী যিয়ে আমাৰ লোক সংস্কৃতি বিহুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰি অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ এয়া আমাৰ মাজত ৰঞ্জিতা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সেৱা জনাইছোঁ মই বাৰিছ বুলি কওঁ বৰষাক বাৰিছলৈও ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাই ধন্যবাদ ৰঞ্জিতা মই এইখিনিতে আমাৰ যি বিহু সম্ৰাজ্ঞীৰ সমিতি সদস্য কাম কৰিব নালাগে আৰু পুৰস্কাৰটো আহি যায় প্ৰত্যেকটো ক্ষেত্ৰতে চাব আপুনি দুখী শাস্তি আৰু গুণীজনক পুৰস্কাৰ দিয়া ৰজাৰ দিনৰ পৰা এটা প্ৰথা আছে তো গতিকে সকলোকে মই অনুৰোধ জনাম হয়তো কোনোবা ব্যক্তিয়ে পুৰস্কাৰ নাপালেও আক্ষেপ কৰিব নালাগে কাম কৰি যাওক কামৰ মদকতা লওক তাৰ মাজতেই জীৱনৰ তৃপ্তি ল'ব এতিয়া মই সাম্ৰাজ্ঞী বিষয়ে ক'বলৈ গৈছোঁ আজি এই অনুষ্ঠান সাম্ৰাজ্ঞী মই উদ্বোধন কৰি ফুলকে মাৰি আহিছোঁ আৰু দুখ নধৰিব আৰু অকণমান আগতে ৰঞ্জিত দাই কোৱাৰ দৰে যে এটি খলিহনা মাছৰ এপিঠি তেওঁ খাব এপিঠি মোক দিব আচলতে বিহু সেয়াই বিহু হৈছে মৰম বিহু হৈছে ভাতৃত্ববোধ কেৱল ডেকা গাভৰুৰ মাজৰে প্ৰেম নহয় এয়া ককায়েক ভনীয়েকৰ প্ৰেম আৰু সকলোৰে মাজত সকলো ধৰণৰ বন্ধুত্বৰ প্ৰেম মানে হৈছে বিহু ৰঞ্জিতা ঢেৰ মৰম আৰু আপুনি ক'লৈ এতিয়া তুমি তামালৈ আহি গৈছোঁ যিহেতু হৈ গ'ল উদ্বোধন ভাষণো হৈ গ'ল উদ্বোধকৰ গতিকে ৰঞ্জিত দা তোমালৈ ঢেৰ মৰম যাচিলোঁ বিহুৰ আৰু লগতে একেবাৰে অনুষ্ঠান বহুত আছে বোলে এতিয়া যে মই কথা কৈ আছোঁ সোনকালে শেষ কৰ মোৰ অতি সোনকালে শেষ কৰ মোৰ মালিগাঁৱত অনুষ্ঠান আছে জল্দি যাবলৈ দে সেইকাৰণে এই অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে কষ্ট হ'ব নহয় এই টং গাৰ্ডেনৰ তৰফৰ পৰা অকণমান ড্ৰাই ফ্ৰুটছ আগবঢ়ালোঁ মাজে মাজে যেতিয়া ভোক লাগিব মোলৈ মনত পেলাই গুৱাহাটী বিহুখনিলৈ মনত পেলাই চুপাই দিবা আৰু মানে আজি ৰাতি যোগাৰটো হৈ গ'ল আৰু কৃষ্ণহে বুলিছোঁ আৰু এইখিনিতে দিছোঁ আপোনাক বিদায় আৰু বহাগ তথা লগতে গোটেই অসমীয়া নৱবৰ্ষৰ যাচিলোঁ শুভেচ্ছা ভগৱানে ভালে কুশলে ৰাখক আৰু আমাৰ সংস্কৃতি এনেকৈ আগুৱাই লৈ যাওক আপোনালোকে হৈছে আমাৰ সংস্কৃতিৰ বাহক ধন্যবাদ বিহু সম্ৰাজ্ঞীৰ সমিতিৰ সদস্যসকলক আমাৰ বিচাৰক চৰাইদেউ বৰহাটৰ লোক সংস্কৃতিৰ সাধক গৱেষক বিশিষ্ট লেখক শ্ৰীযুত উপেন নেওগ ডাঙৰীয়া তথা তেজপুৰৰ ৮০ দশকৰ বৰ বিহুৱতী বাণ থিয়েটাৰৰ এগৰাকী সুদক্ষ অভিনেত্ৰী দীপা দাস বাইদেউ আৰু লগতে ২০১৫ চনৰ DY বিহুৰাণী আৰু ২০১৭ চনত এইখন মঞ্চতে বিহু সম্ৰাজ্ঞীৰ উপাধিৰে সন্মানিত শ্ৰীমতী উৰ্মিমালা দুৱৰাক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক মণ্ডলী শ্ৰীযুত উপেন নেওগ ডাঙৰীয়া শ্ৰীমতী দীপা দাস বাইদেউ আৰু শ্ৰীমতী উৰ্মিমালা দুৱৰাক মই সভাপতি ডাঙৰীয়া শ্ৰীযুত অশোক কুমাৰ বিষয়া দেৱক উপেন নেওগ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আমাৰ মৰম আৰু শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনালোঁ উপ সভাপতি শ্ৰীযুত ৰবীন ডেকা দেৱক এখনি এয়া আমাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসে
দীপা দাস বাইদেউক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা আৰু আদৰিছে উপসভাপতি শ্ৰীযুত ৰবীন ডেকাদেৱক মই আমাৰ এইখন মঞ্চৰে 2017 চনৰ বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱৰাক এখনি গুৱাহাটী বিহু সন্মিলনীৰ ফুলাম গামোচাৰে মৰম আৰু শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ আমি পিছত কথা হ'ম দুআষাৰ আপোনালোকৰ পৰা শুনিম প্ৰতিযোগিতাৰ অন্তত এতিয়া মই আমাৰ বিহু সম্ৰাজ্ঞীৰ আহ্বায়ক সমিতিৰ সদস্যসকলক বিচাৰক মণ্ডলীক আসন গ্ৰহণ কৰোৱাবলৈ অনুৰোধ জনালোঁ আৰু সমিতিৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটি প্ৰেছ কৰি থ'ব আজিলৈ বাই